সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছো। আশা কৰো আপোনালোকে ভালে আছে, ময়ো ভালে আছো। আৰু মই আহিছো নীলাচলৰ ফ্লাইঅভাৰখনত আৰু তাৰে ভিডিঅটো আপোনালোকৰ মাজত অলপ শেয়াৰ কৰো বুলি ভাবিছো। এয়া প্ৰথমে দেখিছে পৃথিৱীখন কি ধুনীয়াকৈ ডাঙি ধৰিছে, ভাল লাগিছে এনেকুৱা দৃশ্য এটা দেখি। আৰু আছে আপোনালোকক দেখুৱাইছো, চাই যাব। এয়া সাইডে সাইডে কিমান ধুনীয়াকৈ অঙ্কন কৰা হৈছে দেখিছে আপোনালোকে। আৰু মই যিখিনি মানে শুনিছো নিউজবোৰৰ পৰা তেনেকৈ আপোনালোকৰ মাজত অলপমান মই ফ্লাইঅভাৰখনৰ বিষয়ে ক'বলৈ ওলাইছো। আৰু সুদীৰ্ঘ 3.5 বছৰৰ মানে অন্তত 30 আগষ্টত বুধবাৰে বিয়লি প্ৰায় 4:37 বজাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে মুকলি কৰিলে নীলাচলৰ উৰণীয়া সেতু। আৰু এই উৰণীয়া সেতুখন নিৰ্মাণত ব্যয় হৈছিল প্ৰায় 420 কোটি টকা। 2.6 কিলোমিটাৰ দীৰ্ঘৰ 4 লেনযুক্ত এই উৰণীয়া সেতুখন। আৰু আমি সন্ধিয়া আহিছো, সেই গতিকে হয়তো আপোনালোকে ভালকৈ দেখিছেন নে মই ক'ব নোৱাৰিম, তথাপি ধুনীয়াকৈ দেখুৱাবলৈ চেষ্টা কৰিছো, চাই যাওক। আৰু মানে বহুত দীঘলীয়া যিহেতুকে সেই গতিকে ভিডিঅ'টো এনেকৈ দেখুৱাব লগা হৈছে, মানে কতো ৰৈ কেনে আপোনালোকৰ মাজত দেখাব পৰা নাই। আৰু এই উৰণীয়া সেতুখনৰ তলত বিভিন্ন ধৰণৰ অসমৰ কৃষ্টি সংস্কৃতিৰ ছবি অঙ্কন কৰিছে। আপোনালোকক তাৰে ভিডিঅ'খিনিও আপোনালোকক দেখুৱাই আছো, গোটেইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যিমান দূৰলৈকে পাৰো। আপোনালোকে চাই যাওক। এয়া ফ্লাইঅভাৰখনৰ আহি এয়া সমাপ্ত হ'ল। এতিয়া তলেৰে গৈ আছো, আপোনালোকক ইয়াৰে অঙ্কনবোৰ দেখাম। এয়া চাওক, পছখুটিবোৰত কিমান ধুনীয়াকৈ ছবি অঙ্কন কৰিছে। অসমৰ হাবিত উপলব্ধ বন্যপ্ৰাণীৰ কিছুমান ছবিবিলাক চাওক, কিমান ধুনীয়াকৈ ইয়াতে মানে অঙ্কন কৰিছে। আৰু অসমীয়া বড়ো, ৰাভা আদি জাতি উপজাতিৰ সাজপাৰৰ ছবি অঙ্কন কৰিছে। চাব আপোনালোকে, ইমান ধুনীয়াকৈ বনাইছে ন, কি ক'ম। চালে আপোনালোকৰ চাই থাকিবলৈ মন যাব। আৰু সঁচাকৈ পছখুটিবিলাকত ইমান ধুনীয়াকৈ আঁকিছে। এইটো চাওক, কপৌ ফুল, আৰু এইটো এটা ফুল বনাইছে ধুনীয়াকৈ। এইটো উট, চাওক খুব ধুনীয়া লাগিছে। আৰু এই বাটাৰফ্লাই কেইটাও খুব ধুনীয়া লাগিছে। চাওক 3D আৰ্টৰ দৰে ধুনীয়া লাগিছে, ওলাই অহাৰ নিচিনা লাগে কিবা। এই চাওক, সকলোবোৰেই ছবি খুবেই ধুনীয়া হৈছে। এইটো মেথুন, চাওক হয়তো ৰাতিৰ বাবে ইমান এটা ক্লিয়াৰ হোৱা নাই চাগে, তথাপিও আপোনালোকৰ মাজত দেখুৱাই আছো, চাই যাব। যিমানখিনি পাৰো আপোনালোকৰ মাজত ভিডিঅ'টোত দেখুৱাবলৈ চেষ্টা কৰিছো। আৰু আছে, আৰু অসমৰ চিত্ৰকলা বিদ্যালয় মহাবিদ্যালয় শিক্ষাৰ্থীয়ে এই নিশাৰ ভাগত মানে ছবিবিলাক অঙ্কন কৰিছে আৰু এইসমূহ। আৰু ধুনীয়াকৈ সকলো জাতিৰে মানে সাজ পোছাকত অঙ্কন কৰিছে। চাব কিমান ভাল লাগিছে, চাওক কিমান ধুনীয়াকৈ মানে ছবি অঙ্কন কৰিছে, মানে ভাবিব নোৱাৰিব। এই চাওক, আৰু এইবোৰত যাতে আপোনালোকে একেবাৰে তামোল খাই, চেখৰ খাই, কিবা খাই এইবোৰ যাতে লেতেৰা নকৰে। এই চাওক কিমান ধুনীয়া লাগিছে। প্ৰতিটো বস্তুৱে আপোনালোকৰ মাজত দেখুৱাবলৈ চেষ্টা কৰিছো। তাৰে মাজত হয়তো অলপ চলপ কিবা ৰৈ যাব পাৰে, সেইটো মানে দেখুৱাব খুজিয়ে আছো আপোনালোকক যিমান দূৰ পাৰো। অসমৰ বিভিন্ন জাতিৰ জনজাতিৰ সাজ পোছাকবোৰ ইয়াতে অঙ্কন কৰিছে, লগতে বাদ্যযন্ত্ৰ এইবোৰো অঙ্কন কৰিছে, চাই যাওক।
ভিডিঅ'টো আপোনালোকৰ মাজত সম্পূৰ্ণকৈ দেখুৱালোঁ মই আৰু যদি ভিডিঅ'টো ভাল পালে প্লিজ এটা লাইক কৰি দিব বুলি আশা কৰিলোঁ আজিলৈ আপোনালোকক এৰিলোঁ ধন্যবাদ